এভৰিৱান, আপোনালোক সকলোকে আসাম কুক চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটি ছাগলীৰ মাংসৰ টেষ্টি ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। একেবাৰে সিম্পল ৰেচিপি, নশিকাৰুসকলে বনাবৰ বাবে খুব সুবিধা হ'ব। এয়া দেখিছে, ছাগলীৰ মাংস লৈছোঁ, আলু কেইটুকুৰামান আৰু অমিতা লৈছোঁ। ডাঙৰ সাইজৰ পিঁয়াজ দুটা লৈছোঁ, আদা নহৰু পেষ্ট লৈছোঁ, তেজপাত, ইলাচি, ডালচেনি, লং আৰু দুটা কেঁচা জলকীয়া। এয়া মই জুইতে বনাইছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে মই মিঠাতেল দিছোঁ। চেনি দিছোঁ মই 1 চামুচ। চেনি দিলে কালাৰটো খুব ধুনীয়া আহে মাংসৰ। লগে বুৰবুৰণি অহাৰ লগে লগে মই ইলাচি দুটা দিছোঁ, ডালচেনি আৰু লং দুটা দিছোঁ। ইয়াৰ পাছতে মই তেজপাত দিছোঁ। কটা পিঁয়াজ কেইটুকুৰা দিছোঁ। কটা পিঁয়াজ কেইটুকুৰা অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। কেঁচা জলকীয়া দুটা দিছোঁ। আপোনালোকে জ্বলা যিমানটো খায় সিমান ব্যৱহাৰ কৰিব। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ লগে লগে মই আদা নহৰুৰ পেষ্টকণ দিছোঁ। আদা নহৰুৰ কেঁচা গোন্ধ যোৱালৈকে মই এইখিনি ভাজি থাকিম। এতিয়া দিছোঁ আন্দাজমতে হালধি, নিমখ, ৰেড চিলি দিছোঁ মই আধা চামুচ, মিট মছলা দিছোঁ, জিৰা গুড়ি দিছোঁ আৰু ধনিয়া পাউডাৰ দিছোঁ। এইখিনি মই কেঁচা গোন্ধ যোৱালৈকে ভাজি থাকিম। ইয়াৰ পাছতে মই মাংসখিনি দিছোঁ। মাংসখিনিৰ ভিতৰত মছলা সোমাই যোৱালৈকে মই ভাজি থাকিম। দেখিছে, অলপ মই লৰোৱাৰ পিছত ইয়াতে কেঁচা পিঁয়াজ দিছোঁ। এতিয়া ঢাকনখন ব্যৱহাৰ কৰিছোঁ। এনেদৰে মাংসখিনিৰ পৰা তেল ওলাই যোৱালৈকে মই মাজে সময়ে লৰাই ভাজি থাকিম। মাংসখিনি ভাজি লোৱাৰ পিছত মই এতিয়া আলু দিছোঁ। আলুৰ লগতে মই অমিতা কেইটুকুৰাও দি দিছোঁ। অমিতা দিলে ছাগলী মাংসখন কোমল হৈ পৰে। এনেকৈ ছাগলী মাংসত অমিতা দি খাইছেনে বাৰু? যদি খাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু মই আলুখিনি আগতে ফ্ৰাই কৰি লোৱা নাই, সেইবাবে এইদৰে ভাজি থাকিম। মাংসৰ তেল ওলাই পৰিছে, দেখিছে কেৰাহীৰ তলত। ইয়াৰ লগতে মই 1 কাপ এতিয়া গৰম পানী দিছোঁ। একেবাৰতে পানীখিনি ব্যৱহাৰ কৰা নাই। গৰম পানী দি এতিয়া মই ঢাকনখন দি দিম সিজিবৰ বাবে। দেখিছে পানীখিনি শুকাই থাকিলে আকৌ মই 3 কাপ পানী এড কৰিছোঁ ইয়াত। আৰু মই এবাৰ ঢাকন ব্যৱহাৰ নকৰোঁ, পানী যিহেতু সৰহকৈ দিছোঁ। এনেদৰে উতলি মই মাংসখিনি সিজিবলৈ দিম। মই 20 মিনিট এইদৰে বইল হ'বলৈ দিছিলোঁ। দেখিছে 20 মিনিটৰ পিছত মোৰ মাংসখিনি সম্পূৰ্ণ সিজি উঠিলে এয়া মোৰ মাংস ৰেডি হৈ গ'ল। আপোনালোকে এনেদৰে বনাই চাবচোন, বহুতেই চাগে বনায়েই। যিসকলে নাই বনোৱা এবাৰ ট্ৰাই কৰি কমেণ্ট বক্সত জনাবচোন এক্সপিৰিয়েঞ্চসমূহ।